Hello everyone, welcome back to my channel. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি কি বনাম বুলি ভাবিলো। মাছ অলপ আছিল, boneless fish, ভকুৱা মাছটো জিয়াৰ কাৰণে আনা হৈছিল অলপমান boneless কৰি। তো আছে অলপমান, মই ভাবিলো পিয়াজৰ সৈতে বনাই দিওঁ বুলি। তো মোৰ লগত এটা প্ৰবলেম হয়, আপোনালোকৰ লগত হয় নে হয় নাজানো। মই সদায় ফ্ৰিজটো খুলি চাওঁ কি বনাম, ইটো চব্জি লওঁ কি বনাম, সিটো চব্জি লওঁ কি বনাম। চ' বহুত কনফিউজন হৈ থাকে। লাষ্টত মোৰ এটাই অপশ্যন থাকে, মাক চিঞৰো, মা কি বনাম। তেতিয়া মায়ে আৰু পুটুককৈ কিবা এটা আইডিয়া দি দিয়ে। তাৰপিছত আৰু সেইটো মাহঁতৰ এতিয়া এক্সপিৰিয়েঞ্চ হৈ গৈছে, যিহেতু যি বনায় তাকে ভাল হয়, আৰু যি থাকে তাকে টেষ্টিকৈ বনাই দিব পাৰে। কিন্তু মোৰ এতিয়া বহুত সেইটো মানে টাইম লাগিব চাগে অলপমান। চ' সেইকাৰণে মোৰ এইটো প্ৰব্লেম, মই কি বনাম আৰু যদি কিবা কাৰণত মই বনাম নেক্সট ডে, তো ৰাতিয়ে মই ভাবি থৈ দিওঁ যে মই ব্ৰেকফাষ্টত এইটো বনাম আৰু লাঞ্চত এইটো বনাম। চ' এনেকুৱা আৰু হাজবেণ্ডবিলাকক যদি আপুনি সোধে আজি কি খাবা, তেতিয়া ক'ব তুমি যি বনোৱা তাকে খাম। কিন্তু যেতিয়া দিব তেতিয়া ক'ব আজি এয়াহে বনালা। চ' এনেকুৱা কিছুমান প্ৰব্লেম আহি যায়, আৰু প্ৰব্লেমো নহয় এনেই আৰু। চ' সেইকাৰণে মা ইজ দ্য বেষ্ট অপশ্যন থাকে কি বনাম। তো মাকে সুধিলোঁ মই আজি যে মাছটো মা কিহেৰে বনালে ভাল হ'ব। তো মায়ে ক'লে পিঁয়াজ এনেকৈ ভাজি বনাই দিয়া, তাতে আলু কেইটামান দি দিয়া জিয়াৰ কাৰণে। চ' সেয়া। তো ব'লক আপোনালোকক দেখাওঁ মই কেনেকৈ। পিঁয়াজটো চবেই বনায়, এইটো মই এনেকুৱা নহয় যে আপোনালোকক শিকাই আছোঁ বা কিবা কৰি আছোঁ। এনেই আজি পিঁয়াজেৰে বনাম বুলি ভাবিছোঁ। তো ব'লক দেখাওঁ মই কেনেকৈ বনাওঁ। এয়া মই পিঁয়াজখিনি পিচি থৈ দিছোঁ, আৰু ইপিনে মই কেৰাহী পাতি দিছোঁ। ইয়াতে মই প্ৰথমতে আলুটো ভাজি ল'ম বুলি ভাবিছোঁ। At 29 and I find myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. এয়া আলুখিনিতো মই ভাজি ল'লোঁ। এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি কেৰাহীত দিলোঁ, আৰু এইখিনি পিঁয়াজ খুব ভাজিব লাগে। ভাজি একদম অকণমান কৰি পেলাব লাগে। এয়া চাইছেনে কিমান অকণমান হৈ গৈছে। এইখিনি মই কিন্তু খুব ভাজিছোঁ, বহুতেই ভাজিছোঁ। তাৰপিছতে ইমান অকণমান হৈছে। তাৰপিছত ভাজাৰ পিছত মই ইয়াতে হালধি, জিৰা, ধনিয়া আৰু কাশ্মীৰী আৰু অলপ নিমখ দি দিছোঁ। আৰু এই পিঁয়াজৰ যোনটো গ্ৰেভি হয়, এইটো মোৰ বাই খুব ভাল বনাইছিল আগতে। তাই ডিমৰ সৈতেও বনাইছিল, মাছৰ সৈতেও বনাইছিল। মই ইমানটো নবনাইছিলোঁ, মোৰ সদায় এটা কেঁচা স্মেল এটা থাকি যায়। কিন্তু আজিকালি নাথাকে, আজিকালি মই খুব ভাজোঁ। আগতে কিন্তু স্মেল এটা থাকি গৈছিল কাৰণে মই বনোৱা নাছিলোঁ। আৰু এইটো পিঁয়াজৰ গ্ৰেভিটো মই আজি বহুত দিনৰ মূৰত বনাই আছোঁ। খুব কমেই বনাওঁ, বিকজ ইয়াতে বহুত টাইম লাগে, ভাজি থাকিব লাগে কাৰণে। আজি অলপ হাতত সময় আছিল কাৰণে বনালোঁ। আৰু এয়া পানী ঢালি দিলোঁ মই ইয়াতে এতিয়া। আৰু এইখিনি উতলাবও লাগিব অলপমান বেছিকৈ, যাতে এটা স্মেলটো নাথাকে আৰু পিঁয়াজৰ। চ' সেইকাৰণে পানীখিনি ঢালি ইয়াতে আলু আৰু মই মাছখিনি দি অলপ দেৰি উতলাইলে হৈ যাব। আৰু এটা বস্তু ওচৰলৈ আপোনালোকক লৈ যাম বুলি ভাবিছোঁ, শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, এইখিনিও আপোনালোকৰ লগত। আৰু এইখিনি হ'লেই মই তালৈ আপোনালোকক দেখাম। এয়া চাওক, মোৰ মাছৰখিনি হৈ গ'ল, একদম পূৰা ৰেডি। উতলাই কমাই দিছোঁ এইখিনি। আজি মায়ে নতুন বস্তু এটা বনাম বুলি ভাবিছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছে বস্তুটো। এই বগা বাতিটোত যোনখিনি বস্তু আছে সেইখিনি হ'ল একদম কলপচলাৰ মাজৰ কুমলীয়া পাৰ্টটো। সেইখিনি কুটি লৈ মিক্সিত পিচি লৈছে পিঁয়াজ এটা দি। এইখিনি চাওক। তাৰপিছত লগতে ছাইডত পিচিছে মায়ে, ইয়াতে শুকান জলকীয়া দিছে, পিঁয়াজ দিছে, সৰিয়হ দিছে আৰু আদা নহৰু, এইখিনি পিচি দিছে। চ' এইখিনি এতিয়া মায়ে বনাব। তো আপোনালোকক দেখাব বিচাৰোঁ, এইটো এটা নতুন টাইপৰ ৰেচিপিয়ে হয়। চ' আপোনালোকেও বনাব পাৰিব, খাই খুব ভাল লাগে। এয়া কেৰাহীত মায়ে তেল দি দিলে। তেলটো অকণমান গৰম হ'লে ইয়াতে অলপমান পাঁচফোৰণ দি দিব। পাঁচফোৰণ দিয়াৰ পিছত আপোনাৰ পেকেটটো, আদা নহৰু পেকেটটো ইয়াতে অলপমান দি দিব, পেষ্টটো। আৰু তাৰপিছত ইয়াতে পচলাখিনি দিব। এইটো পচলাটো একদম কলপচলাৰ যোনটো একদম মাজত এটা থাকে যে একদম কোমলকৈ, সেইটোহে মায়ে ইউজ কৰিছে ইয়াতে। আৰু সেইখিনি কুটি লৈ মিক্সিত পিচিছে, আগতে কৈছোঁৱে যিহেতু। আৰু এইখিনি খাই খুব ভাল লাগে। আৰু এইটো এটা চাটনি টাইপৰ হয়, বেছি টাইম নালাগে বনাওঁতে, অলপ সময় লাগে।
এইখিনি ভাজিলে ভাজি আপোনাৰ অকণমান জিৰা দিব এতিয়া ইয়াতে জিৰা দি কিনি অলপমান ভাজিব তাৰপিছত এই যে পেষ্টখিনি যে বনাই থৈছিলে সৰিয়হৰ পেষ্টখিনি সেইখিনি ইয়াতে দি দিব দি কিনি ইয়াতে অকণমান পানী দি ঢাকি থৈ দিব আৰু হৈয়ে যাব এইখিনি বেছি নালাগে আৰু বেছি চাই থাকিবও নালাগে এয়া ঢাকনি দি পানী দি থোৱাৰ পিছত চাওক সিজিয়ে গৈছে অলমষ্ট হৈয়ে গ'ল এইখিনি আৰু এয়া মই জীয়ালে খানা ৰেডি কৰিছোঁ তাইক খুৱাই ল'ম বুলি ভাবিছোঁ তাইৰ কাৰণে মই অলপ লৈছোঁ দালি ভাত নেমু আৰু এই মাছৰ সেই জোলটোত আলু দিছিলোঁ সেইকেইটা তাইলৈ লৈছোঁ আৰু মাছ টুকুৰ লৈছোঁ তো আগতে মই তাইক খুৱাই লওঁ আৰু এইজনী জীয়া তাইক মই ইয়াতে খুৱাওঁ ডাইনিঙত নোখুৱাওঁ তাই বহুত দিগদাৰ দিয়ে এইটো টানিব সিটো টানিব ডাইনিঙত বহাই খোৱালে সেইকাৰণে মই আৰামছে মই ইয়াতে পকাত বহি লওঁ আৰু তাইক চেয়াৰত বহাই আৰামছে খুৱাওঁ অলপ টাইম লাগে লাহে লাহেকৈ খুৱাই দিওঁ এইখন পেলাই দিলা কেলে পিংকি বাবি অহা নাই নাই মা অহা নাই আপোনাক দি দিছোঁ আৰু সেইকাৰণে দিলা দেৰি হৈ বুলি একো নহয় অকণ দৰৱটো খাব আছে পিছে খোৱাৰ পিছতে খাব লাগিব একচুৱেলি কি হৈছে অভিজিত এতিয়া গৈছে আপোনাৰ বেংকত অলপ কামলৈ তাৰ আজি ছুটি আছে তো সেইকাৰণে মই মাক দি দিলোঁ মই অলপ পিছত তাৰ লগত একেলগে খাম বুলি ভাবিলোঁ মাৰ ঔষধ খাব থাকে বহুতখিনি খোৱাৰ আগত খোৱাৰ পিছত তো সেইকাৰণে মাক ক'লোঁ আপুনি খাই লওক বুলি তো এয়া এইটো কি বনালা এইটো পিঁয়াজ পিচি মাছ বনাই দিলোঁ কালাৰটো ভাল হৈছে আৰু আপুনি এইখিনি যে বনাইছে এইখিনি মই এইটো তাৰমানে আমি গোসাইগাঁৱত আছিলোঁ আমি প্ৰায় 10 বছৰ মানে গোসাইগাঁৱত আছিলোঁ থাকোঁতে তাত গৰুবোৰ মিচেছে তেওঁ মানে পচলা আনি মানে সদায় বাৰীৰ পৰা পচলা আনি আৰু মাজৰটো যে মাজৰটো উলিয়াই লৈ পতাত পিছে এনেকৈ সৰিয়হ দি পিঁয়াজ চিয়াজ দি বনাই আচ্ছা খাবলৈ বৰ ধুনীয়া হয় আজি ময়ো বনালোঁ চাওঁচোন কেনেকুৱা হয় কি বেংগলী নে অসমীয়া মানুহ আছে অসমীয়া মানুহ আচ্ছা 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 বৰ ধুনীয়া বনাইছিলে তেখেতে আচ্ছা আজি ময়ো বনাই দিলোঁ আপোনালোককো দেখালোঁ তেতিয়াহ'লে মই খাওঁ খাওক ৰ'বা নহয় মই ৰ'ম তাৰ কাৰণে চাওঁ মাছৰ টেষ্টটো আৰু পচলাখিনি টেষ্টটো কৈ দিয়ক যাতে চবেই গম পাওক দালিটো এনেই চিম্পলকৈ জীয়াৰ কাৰণেহে বনাইছিলোঁ তাইক আৰু ইমান মছলা দিব নোৱাৰি কাৰণে মছলাটো ভাল হৈছে তেখেতৰ বেছি ধুনীয়া হৈছিলে আচ্ছা 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 কিবা এটা আছে আৰু তেওঁ বনাব হেৰিটো যেনে আচ্ছা 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 ভালেই হৈছে খাবলৈ এইটো খাই চাওঁ তোমাৰ মাছৰটো মাছৰটো কালাৰটো কিন্তু বৰ ধুনীয়া হৈছে দেই পিঁয়াজটো খুব ভাজিছিলোঁ ভাজাৰ কাৰণে অকণমান ভাল হৈছে টেষ্টি হৈছে তুমি অলপ বনাব জানা আপোনাৰ পৰাই শিকিছোঁ ভাল হ'ব আৰু এতিয়া চ' আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আশা কৰোঁ সকলো ভালে থাকক হেল্ডি থাকক হেপ্পী থাকক আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ ভাল লাগে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবো কৰি দিব আজিৰ কাৰণে বাবাই বুলি ক'লোঁ আৰু মা বাই কৈ দিয়ক আৰু লাইক কৰিব মায়েও কৈ দিছে লাইক কৰিব বুলি ঠিক আছে এতিয়াৰ কাৰণে চ' মই বাবাই বুলি ক'লোঁ আৰু বাই